হয় আজি আমাৰ ৰামদেৱ চেণ্টাৰটো ইয়াত আমি মই আৰু মোৰ ৱাইফে ইয়াত ভোট দি আহিলোঁ আৰু যেটো আমি দেখা পালোঁ খুব শান্তিৰে ইয়াত ভোটটো হৈ আছে আৰু ইয়াত যেটো তাৰ মানে মানুহৰ পেছ যেটো দেখা পাইছোঁ মই যোৱাৰ লগে লগে যেটো দেখা পাইছোঁ ইয়াত আমি বুজা যায় ইয়াত মোটামুটি নাংগাল হিচাপত ভালখিনি ইয়াত ভোটটো আহিব আৰু আমি যেটো ফিডবেক পাই আছোঁ আমাৰ গোসাইগাঁও বিধানসভা হিচাপত প্ৰায় ঠাইতে ধুনীয়াকৈ চাইলেণ্টলি ভোটটো হৈছে আৰু নাংগাল সাইডতে প্ৰায় আপোনাৰ ভোটটো আহিছে বুলি মই গম পাইছোঁ তো ইতিমধ্যে আমি ক'ব পাৰোঁ এই গোসাইগাঁও বিধানসভাত সবৰাম বসুমতাৰী জয় হ'ব এইটো 100%। নাই এতিয়াতো ভোট চলি আছে এতিয়াতো আমি যোৱাকালিও আহ্বান জনাইছোঁ সকলো ৰাইজ বিভিন্ন জনগোষ্ঠী বিভিন্ন ধৰ্মক যে BPF চৰকাৰ 15 বছৰ যেনেকৈ কৰিছে আকৌ এই 5 বছৰ যেটো পাইপ যেটো আপোনাৰ 5টা গ্যাৰেণ্টি সেইটো যেটো দিবলৈ গৈ আছে অতিমধ্যে দিলোঁ 5টা গ্যাৰেণ্টি এই হিচাপত ৰাইজে তাৰমানে বুজি পাইছে বা গম পাইছোঁ যে BPF তাৰমানে কাম কৰা এটা দল আৰু BPFক ভোট দিব সেইটো তাৰমানে 100% আমি বিশ্বাস আৰু যোৱাকালিও আমি আহ্বান জনাইছোঁ গোসাইগাঁও ডিষ্ট্ৰিক্ট হিচাপত আৰু আজিও আমি আহ্বান জনাওঁ সকলো জনগোষ্ঠী সকলো ধৰ্ম নিৰ্বিশেষে আজি ভোটদান কৰিব BPFক বা নাংগাল ছবিত সেইটো মই বিশ্বাস ৰাখিছোঁ আৰু সকলক নিজৰ মূল্যৱান ভোটটো ডেভেলপৰ কাৰণে দিব শান্তিৰ কাৰণে দিব বুলি মই সকলো আহ্বান জনাওঁ।